फ्रेंड्स वेलकम टू माय यूट्यूब चैनल। तो बहुत दिन हल कतो যাব পৰা নাই লকডাউনৰ বাবে আপোনালোক ব্লগো ভিডিও আনি দিব পৰা নাই। তো মই আজি সৰুকৈ এটা ঘৰতে ভিডিও বনাম বুলিছো। তো আপোনালোকে সম্পূৰ্ণ ভিডিওটো চাই থাকক। তো আজি মই ঘৰতে এটা কেক বনাম বুলি ভাবিছো। তো ভালদৰে নাজানো মই কেক বনাবলৈ। তো আপোনালোকে মই পাৰো ন চাই থাকক ভিডিওটো সম্পূৰ্ণ। তো কেক বনাবৰ কাৰণে প্ৰথমে এটা কাহি আৰু এটা চৰিয়া লৈছো। তাৰপিছত মিঠাতেল, চাকু এখন, কেঁচি এখন, চামুচ আৰু এটা বাটি আৰু ইয়াত দোকানৰ পৰা আনিছো বিস্কিট আছে। ইয়াতে আমুল তাজা এটা, বাদাম এক পেকেট, কণী এটা, ইনো এক পেকেট, তাৰপিছত এইটো পাউডাৰ গাখীৰ আছে এইখিনি। তো গোটা বিস্কুটখিনি উলিয়াই লওঁ ইয়াতে। তো এই পেকেট লাষ্ট আছে, ইয়াকো উলিয়াই লওঁ। তো এনেকৈ বিস্কুটৰ পৰা অলপমান ক্ৰীম ওলাই ৰাখোঁ, পাছত লাগিব অলপমান বেছিকৈ ওলাব। তো এনেকুৱাকৈ এইটো হ'ল ৰঙা বিস্কিট। তো ৰঙা এক চাইডে ওলাইছোঁ আৰু কলা এক চাইডে ওলাইছোঁ। তো এইকেইদিন ক'তো ব্লগ বনাব যাব নোৱাৰি, ফুৰিব যাব নোৱাৰি, কাৰণ লকডাউন আছে। তো ঘৰতে এইবিলাকে বনাই আছোঁ। তো আপোনালোকে লাষ্টলৈ চাই থাকিব ভিডিঅ'টো, কমেণ্ট কৰি ক'ব কেনেকুৱা হৈছে। তো উলিয়াই ল'লোঁ এনেকুৱাকৈ অলপ ইয়াৰ পৰা এনেকুৱাকৈ উলিয়াইছোঁ ইয়াৰ পৰা। তো অলপমান এনেকুৱাকৈ গুড়া কৰি ল'লোঁ। তো এইবাৰ ইয়াত গাখীৰ দিম। গাখীৰ দি ইয়াত ভাল কৰি এইবাৰ মিক্স কৰিম। তো ভালদৰে বিস্কুট আৰু গাখীৰ মিক্স কৰি ল'লোঁ। এইবাৰ ইয়াতে কণী দিম। ভালদৰে কণী আৰু গাখীৰ বিস্কুট মিক্স কৰি আছোঁ। এয়া হ'ল মিঠাতেল বাতিটাৰ চাইডে লেটাই দিওঁ। তলৰ ওপৰত ভালদৰে লগাই লওঁ। হৈ গ'ল। তো এতিয়া ইনো পেকেট দিম। ইনো অলপ আছে, ইয়াতে অলপ ৰাখিছোঁ, ইমান দিব নালাগে। তো ইনো দিয়াৰ পাছত বেছি মিক্স কৰিব নালাগে, অলপ লাহে লাহে মিক্স কৰিব লাগে। তো ফুলিবৰ কাৰণে ইয়াত ইনো দিয়া হৈছে, অলপ কেকটো যাতে ফুলে তাৰ কাৰণে ইনো দিছোঁ। তো বাতিটোত ঢালি লওঁ। চৰিয়াখনত বহি দিব নোৱাৰে কাৰণে বাতিত ঢালি লোৱা হৈছে, বাতিটোত বহি দিব লাগিব। তো ভালদৰে বিস্কুট, কণী, গাখীৰ ভালদৰে মিক্স কৰি লোৱা হ'ল। তো এতিয়া বাদাম দিব লাগিব, বাদাম। তো সকলো ৰেডি হৈ গ'ল। এতিয়া ইয়াক বহাই দিম আমি। তো এতিয়া ইয়াতে পানী দিম আৰু এইখন হৈছে প্লেটখন ইয়াতে দিম। এতিয়া এইটো ইয়াৰ প্লেটৰ ওপৰত বহাই দিম ভালকৈ। তো সকলো ৰেডি হৈছে। এতিয়া গেছ অন কৰি দিম। গেছটো অন কৰি দিলোঁ। এতিয়া বহাই দিম ইয়াত ভালদৰে। তো ভালদৰে ঢাকি দিওঁ যাতে ভালদৰে ঢাকি দিয়া হ'ল, যাতে অকণমান দি উঘাই ল'ব নোৱাৰে। তো এইটো হৈছে পাউডাৰ গাখীৰ। ইয়াক কাটি উলিয়াই লওঁ। অলপ গুলি ল'ব অলপকৈ। তো ভালদৰে মিক্স কৰোঁ। তো ভালদৰে মিক্স কৰি ল'লোঁ। ইমান জুলীয়াও নহয়, ইমান গোটাও নহয়।
তো এইখিনি ছাইডত থৈ দিওঁ, অলপ পাছত লাগিব কেকটো হোৱাৰ পাছত। তো এতিয়া বিস্কুটৰ যে ক্ৰীম উলিয়াই ৰাখিছিলোঁ, অলপ পানী দি জুলীয়া বনাম আকৌ, বেছি নহয় অলপ দিম, এনেকৈ গুড়া কৰিম। তো 20-30 মিনিটমান ইয়াক এনেকৈ থাকিবলৈ দিওঁ। তো ইয়াক ভালদৰে গুলি ল'লোঁ, অলপ গোটাকৈ ইমান জুলীয়া নহয়। তো আগৰ নিচিনাকৈ এইখিনিকো ভালদৰে গুলি ল'ম অলপ পানীৰে। তো ভালদৰে মিক্স কৰি ল'লোঁ ইয়াকো। তো আমাৰ কেকটো সিজিছে না অলপ চেক কৰি চাওঁ আমি। এইটো হৈছে বাৰিশালা, সানি চাওঁ। তো ভালদৰে সিজা নাই, চাব পাৰে ইয়াত লাগি আহিছে। আৰু অলপ টাইম থাকিব দিব লাগিব, 10-15 মিনিটমান। তো আধা ঘণ্টা টাইম হৈ গ'ল, আমাৰ কেকটো সিজিছে নে নাই চাওঁ। তো কেকটো আমাৰ সিজিছে আমাৰ কেকটো। এতিয়া গেছটো অফ কৰি দিওঁ। তো কেকটা আমাৰ এতিয়া ঠাণ্ডা পৰিব দিওঁ 10 মিনিটমান অলপ পৰ। তো 10 মিনিট হৈ গ'ল, ঠাণ্ডা পৰিল আমাৰ কেকটো। এতিয়া ওলাওঁ। তো ওলাইছে। ইয়াত যে মিঠাতেল দিয়া হৈছিল প্ৰথমতে, ঢিলা ওলাবৰ কাৰণে দিয়া হৈছিল মিঠাতেল, চাৰে চাইডে লাগাই দিলোঁ। তো তেতিয়ানে গুলি থোৱা আমুল পাউডাৰৰ ক্ৰীম ইয়াতে ল'ম ভাল কাপোৰত, এনেকৈ। তো এনেকৈ দিওঁ। আপোনালোকে যেনেকৈ বনায় যেনেকৈ দি দিব পাৰে। মই এনেকুৱাকৈ দিছোঁ ৰাউণ্ড কৰি। তো একেধৰণে গোটাইখিনিকে এনেকৈ দিব লাগিব, এনেকুৱাকৈ। তো সকলো বস্তু দিয়া হৈ গ'ল, আমাৰ কেকটো হৈ গ'ল। বৰ্তমান খাব পৰা হৈছে পূৰা, চাব পাৰে আপোনালোকে ৰেডি হৈ গৈছে আমাৰ কেক। বনাব জানো কিন্তু ময়ো ইমান ভালকৈ নাজানো, হয়তো চেষ্টা কৰিছোঁ আপোনালোকক দেখুৱাবলৈ। এতিয়া কেকটো কাটিব লাগিব এইখনেৰে। আপোনালোকে ডাউৰো কাটিব পাৰে, মই কিন্তু এইখনেৰে কাটিম। তো কেকটো কাটা হৈ গ'ল সম্পূৰ্ণ। এতিয়া টেষ্ট কৰিব লাগে। তো আপোনালোকেও ঘৰতে আছে, এনেই আছে, তো কেক চেক বনাব পাৰে আপোনালোকেও মোৰ নিচিনা কৰি। ময়ো ক'তো যাব পৰা নাই, ফুৰিব পৰা নাই, আপোনালোকক জাগা দেখুৱাব পৰা নাই, এইকেইদিন ব্লগ বনাব পৰা নাই। তাৰ কাৰণে কেককে বনালোঁ আজি। আপোনালোকেও ভিডিঅ'টো চাই বা কেনে পায়, ভালে পায় না বেয়াই পায়। তো যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব চেনেলটো। আৰু লগতে কেকটো চেক কৰোঁ নেকি, কেকটো আপোনালোকে খাব নেকি? তালে কোনে খাবা মজা। আপোনালোকেও বনাব পাৰে ঘৰতে। আজিলৈ বাই, কেক খাই।